বাবা উঠা নাই নেকি উঠাই নাই ৰ তা দোকানে লেগে যাই পিছে কি কৰি আছে ও 8:00 বাজিলে হি ঐ বাবা উঠে এই বেলা হ'ল বহুত মুখ হাত ধুপ পঢ়িব লাগিব উঠে এই পঢ়িব লাগিব দেউতা আহিবলে লগৰ বাহিৰে পথাৰত গৈছি গৰুক গৈছি উঠে উঠি আছো যাই মই কিয় এটা বেঠা মাথাটো গৰম কৰবা যা মই উঠি আছো যা পঢ়িব নাগে পঢ়িবা যা পিছত উঠি আছো যা কেতিয়া পঢ়ি বেলা হ'লি অলপ ঘুমাব উঠি ভাই যা উঠা আহি দেউতা আহি মাৰিব দহটাই বাজিলে পানী দিয়ে পানী নালাগে এইখিনি সময়ত উঠিলি কি হ'ব এইবাৰ মই যাম নেকি ক'ৰবাত যাব নালাগে আৰু ভাড়া লৈ মই অলপ যাব লগা আছে ভাত দিয়ে মই যাব লাগিব এক জেগাত আজি বিদেই মোক কথা এটা ক'ব লগা আছে এই স্কুলত গোটাই অনলাইন ক্লাছ হৈ আছে ছোৱালীবিলাকে অনলাইন ক্লাছ কৰি আছে মোক মোবাইল এটা লাগে আনি দিব লাগিব নকিয়া মোবাইল এটা আছে মোক লৈ যাবি লাগে নকিয়া মোবাইল কি হ'ব সেইটো কিবা কৰি চাইছো সেইবিলাকে নৰি মোৰ লগটো ল'লা আহি পেলাই মোবাইল এটা সাধাৰণ মোবাইল এটা লৈ দিবা নোৱাৰা নেকি তহঁতে 2000 টকা লৈ যা মোবাইল এটা লৈ আহিবি 2000 টকা কি মোবাইল পাই সেইকেইটা মোবাইল নাপাই চিম্পুল মোবাইল পাই মোক ডাঙৰ মোবাইল লাগিব ডাঙৰ মোবাইল লাগিলে খাই চাই দুটা সেইটো বেয়া লাগিব বেয়া লাগিব এইগিলা মই ক'বা নোৱাৰো মোৰ মাত্ৰ মোবাইল লাগিব আজিৰ ভিতৰত খাই চাই দুটা বিচাৰি পেলাই অনলাইন কৰি দিব লাগিব মোবাইল মোৰ মোবাইল লাগিব মই এইগিলা ক'বা নোৱাৰো বেপাৰী এটা বিচাৰি লৈ মই আজিয়ে লৈ আহিম বেপাৰী খাই দুটা দিওঁ দি কৰি থাক মোটা হ'লে মোবাইল দিলেহে হয় এই চাঙত বহি গেম খেলি থাকিব লাগে নৰা মোবাইল দি সেইগিলা কাৰণে মোবাইল ল'ব খোজা নাই মই পঢ়িব লাগে ভালকৈ মোবাইলটো চলাবি ভালকৈ পঢ়া শুনা কৰিবি গোটেইখিনি কটি দিব লাগে দি থাকিম আমি মই গেম চেম খেলা লাগি মোবাইল লোৱা নাই মোক পঢ়িব লাগে মোবাইল ভালকৈ মোটা মোবাইলটো আহিব ক'ত কি লাগে চাইকেলি বেপাৰী বিচাৰি দিয়ে মই চাইকেলি বেপাৰী আনিব যাওঁ মই ভাত চাত এতিয়া আৰু একো নাখাওঁ মই মোবাইল লোৱাৰ পিছতে ভাত খাম বুলি কৈছোঁ মোবাইল নাপালে চাবি মই কি কৰোঁ ঘৰৰ অৱস্থা নোহোৱা কৰি আজি চাইকেলেও বেছি মোবাইলো আনি বেপাৰীটো আজি মঙলবাৰ নহয় বজাৰ আহিব পাৰে হয়তো ইয়াতে ৰখলৰ পাতো লোক পালি টেনশ্যন নাই বজাৰলৈকে যাবহে নালাগে আৰু ইয়াতে বেছি দিব পাৰি আধা ঘণ্টা হৈ গ'লেই ভাই মানুহ দেখোন যোৱা দেখাই নাপালোঁ বেপাৰী যোৱাই নাই নেকি আজি আৰু অলপ ৰখোৱা যদি নাপায় বা বজাৰলৈকে যাম আৰু বিচাৰি পেলাই বাপৰে বাপ বহুত টাইম হ'লে ই অহাই নাই দেখোন বজাৰে ভাঙিব হ'ল 12টা বাজিলে আহি গ'লে এইটো এই ওচৰা বেমাৰৰ কাৰণে মই আহিলোঁ বজাৰ পাব পকালে বকি আছে এই মোৰ চাইকেল এটা ভেজা লগা আছিলে ভাই এটা মানে দুটাই চাইকেল এই মোবাইল এটা আনিব লাগিব অনলাইন ক্লাছ কৰি আছে স্কুলত চাইকেল দুটা নহ'লে চাই আহিব যাওঁ মই নাই এই হ'লো ভাই যোৱা মোৰ এই লাইফৰ কথা আছে গম পাইছে পঢ়িব শুনিব লাগে যাওঁ মই পথত আছে চাইকেল আৰু এটা আছে চাই আহিবি নেকি হেৰি কৰ পিছলি তই এই ছাগলী কেতিয়া নিবি তই অলপ দেৰিকৈ লৈ যাম অলপ দেৰিকৈ নিবি পইচাটো কিমান পাম 10 মান পাম না 8,000 পাবি 8,000 পাম নেকি 8,000 পালি মোবাইল হ'লেও দেন দে কিবা কৰি অনলাইন ক্লাছ কৰি চলাওঁ মোৰতো লগত কৰি লৈছোঁ নহয় তই চলে সন্ধিয়াকৈ আহিবি আজি বিদায় লগত কথা পাতিবি আহিবা হা আহিবি কিন্তু ইছলাম ভাই তই কালি তোৰ ৰাতি দেউতাৰ লগত কথা পাতিছে হয় নাই আজি পুৰা ফিক্স হৈ গৈছে ভালকৈ কথা পাতিছে আজি পইচা দিয়া হ'ল তই চাইকেল দুটা নি তাৰপৰা পথাৰতে আছে তই চাইকেল দুটা লৈ যা
দেৰি হৈছে মংগলত যাব লাগিব গম পাইছা নে মই অ দুটা একেলগে দিব পাৰিবি নহয় এতিয়া হা এই আমি ৰাতিপুৱা বাৰু তেল পানী লৈ যাব যো আয়া লৈ যা তই এতিয়া চাইকেলটো যাম দে সেইটো সন্ধিয়াৰ পৰা আহিবি লাগে বুলি চাহ একাপ খাই যাবি মোবাইল আমাৰ নতুন মোবাইল আমাৰ চাহ খাই যাবি সন্ধিয়া আহিবি তই টেনশ্যন নাই আজি চবকে ৰেবেলি ফুৰিব পাৰিম আৰু মোবাইল আহি গ'ল না আজি টেনশ্যন নাই পথাৰ গৈছে দোকান মই মাতি লোৱা চাইকেল এখন মই তাই আৰু শিল্প ভাল লাগিব এই জিৰণি চিৰণিকে এটা লৈ পেলাওঁ নেকি শুনছা ভাই আজি টেনশ্যন নাই পুৰা মাৰিম বুলি কৈছো ৰাতি একেলগে খালি আৰু ফাটি পেলাই এই চাঙত বহি মাৰি থাকি শুনছা এতিয়া নকবি কিন্তু দে অনলাইন ক্লাছ কৰা বুলি কবি ইয়াতে গমে নাপায় ন টেনশ্যন নাই পুৰা মাৰি লাগি কিন্তু ইমান কষ্ট কৰি থাকিলে বুজি মোৰ কাৰণে ভেজা লগা হৈছিল টেনশ্যন নাই আমাৰ খেতিহে কৰে না বাপে চাকৰি কৰে মোবাইল আহি গ'ল মোবাইল আনলি এইটো আনিলো কিমান দি আনলি এই 8,500 কিবা পইচা লৈছি না লৈছি 500 টকা এটা এই 500 টকাটো মোক দিবি এই আকৌ ৰিচাৰ্জ ভৰাব লাগিব নহয় এই ৰিচাৰ্জ ভৰাব ক'ত কিবা কৰি থাকিয়া এই চিম এখন বনাব লাগিছে তোৰ নামত এই গামবাটা বহি আছো ৱাইফাই অলপ দিছোঁ এই হেৰিটোত ডাউনলোড কৰি দিয়ে কি পাই আকৌ দিছোঁ ল কি দিছিলোঁ ঐ মই মোবাইল খোলালে নাই তোৰ মাথাটো গৈছি নেকি নে কালি আৰু ভাঙৰ নিচা পাতা নাই কি মোবাইল এইটো জিঅ'নিৰ ৰ হ'ল এই ভাই সোনকালকে আনি দি অলপ সেইটো মই ইনষ্টল দিম ৰ নতুন নাটৰ কথা না নতুন মোবাইলৰ কথা মই ইনষ্টল দিম ওলাও না কিনকে মাৰে অলপমান শিকাই দিছোঁ অলপমান এইটো দাউৰা এইটো চাপিয়া আৰু মই তোক ইনভাইট কৰিছোঁ এটা লাইট চিনেমাটো কি কৰিবি ৰাখিনটো না কেছি গেছি ক্লিক কৰো কিবা প্লেনত যাই আছে দেখোন দেখা নাম্বাৰ ল'ব নেকি ক'ত ঠাইত নামি গৈছা কি কল মাৰি দিছোঁ এইটো হাতনি নামাৰিবি খৈ যাব নেকি মোবাইল কি খৈ যাব ডাক কৰি যাব স্কুলত নতুন মোবাইল আনিছোঁ নহ'ব পিছত তই কি চাবি এইটো মোবাইলত একো নাজানো আঙুলি মাৰি চাওঁ আমি নহয় এইটো মোবাইল চলাব এতিয়া মোবাইলটো টিপি থাকিলে হ'ব না এতিয়া পঢ়িব নাপাব এতিয়া পঢ়িম নহয় আনিছোঁহে মোবাইলটো ভূঞা ধুই পঢ়ি পেলাই চাহ তাহ খাই লৈ বহি কিবা হেৰি খেল মই অনলাইন হেৰি কৰিলোঁ কি কয় মাথা চেছ কৰি দিছে তহঁতে দেখা তই যাছোঁ যা বেয়া কৰি দে ভাই যাব পিছে চব বহুত দিনৰ মূৰত আহিছে পাব বহুত দিনৰ মূৰত বিচাৰ সেনেকুৱা হ'লে এইকেইদিন স্কুল নাই ঘৰতে কিবা খেতি চেতি কৰি আছো লকডাউন বুলি আহিলি হেৰি এই কি কয় পুতেৰে ফোন লৈছিল মই এতিয়া হোৱাটছআপত পালোঁ কিন্তু সি একদিনতো মোৰ ক্লাছ কৰা নাই 35টা গ'লে ভিতৰত 30টাই কৰে 5টাত এটা বস্তু ফোনটো বেছি বেয়া পোৱা নাই কিন্তু সি ক্লাছত থাকিব লাগে হোৱাটছআপত নাম্বাৰটো মই পাইছোঁ কিন্তু সি ক্লাছত নাই এতিয়া মই তাক ফোনে হাগা নোৱাৰিলোঁ সি ক'ত এই আছে এতিয়া ক'ৰবাত গৈছিল মাতিব বুলি ভাল হ'লে ইনহেল কৰি আছে নেকি ক'ৰবাত কিবা জুইটি খেলি থাকে নহয় মোবাইলতে এই সেইগিলা গ'লে বেয়া কৰিলা
মেডিকেল গাড়ী দেখা এতিয়া ক'ত আছে যে এনে চাল পাছে তলা চাঙতে বহি আছে নেকি ক'ত দিলে কেঁচা তই কাটছা নেকি বাবু আজি সুধা চাউলে হ'ব দে একো নাই মোক দি খালি খালি চাহে দিলি খালি খালি চাহ দি হ'ব দে একো নাই এই বহুত দিনৰ মূৰত নহয় এই কিবা পাকা পাকা আহিছে লগা হ'ল ৰ এই তাক মাতচোন এই আছে ৰ আহিব অঁ চাওঁ তক এই কি আছে মস্ত তই ক'ত ঘূৰি থাকো এই তই ঘৰ থাকিব লাগে নালাগে না আৰু মোবাইলটো আনি তোক একদিনো মই নাপালোঁ যে গ্ৰুপত আৰু পইচা ভৰা নাই ছাৰ কি প্ৰব্লেম হয় তই বেলেগৰ পৰা মেছেজ কৰি আছ মই গম পাইছোঁ নহয় বিৰাজৰ পৰা তই ফ্ৰী ফায়াৰ খেলি আছা অলপ পঢ়া শুনা গুৰুত্ব দি আৰু লকডাউন বুলি এনেকৈ থাকি নহ'ব নহয় দুদিন পিছত তহঁতৰ পৰীক্ষা পাতিব পৰীক্ষাত কি কৰিবি তই এইবাৰ তই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ তই নিজে অলপ গুৰুত্ব দিব লাগে কি ক'ম আৰু মাৰ দেউতাই ইমান কষ্ট কৰি দেখিয়ে আছ তই হ'ব যাই কৰ ৰিচাৰ্জৰ পইচাটো ময়ে ন তই ক'বি ৰিচাৰ্জটো কৰি লওঁ আৰু শুন এই কি কয় এইটো গ্ৰুপত যেতিয়া মই মাতিম তহঁতে আহি থাকি যায় কৰিলেই হ'ব নহ'লে কেনেকৈ হ'ব দুদিন পিছত পৰীক্ষা পাতিব তহঁতৰ এইবাৰ পিছত দেৰি নকৰে না আমাৰ সোনকালে পৰীক্ষা পাতিব গতিকে পঢ়িব লাগিব অলপমান আৰু এতিয়া মই যাওঁ আৰু বহি নাথাকোঁ কথাখিনি ক'ব আহিলোঁ বেয়া পিছত পোৱা নাই পোৱা নাই ছাৰ আজি 7টা বজাত ক্লাছ হ'ব তাই হেৰি কৰিবি গ্ৰুপত মই তোক এডমিট কৰিম তাই আহিম আৰু মংটো আৰু ৰিচাৰ্জৰ পইচাটো মই দিম নেকি যাওঁ আৰু আজি ভাত নাখাওঁ হ'ব দে কৰিবি কিন্তু